বোপাই তহঁতি মোক এৰি যাবলৈ ওলালি নে? মোৰো তহঁত দুটাৰ লগত যাবলৈ বৰ মন আছিলে। যিমান যি হ'লেও তহঁত দুটা মোৰ আপোন। ডাঙৰ হালে আকৌ মোক কেনেকে বা ৰাখে, কি বা কৰে মোৰ লগত, কি ঠিক। মা, তুমিচোন গম পালাই মোৰ এতিয়া আৰ্থিক পৰিস্থিতি ইমান এটা ভাল নহয় বুলি। যেনে তেনে চলি মেলি খাই আছো। তোমাক যদি এতিয়া লৈ যাওঁ তুমিহে কষ্টখন পাবা। তোমাক আমি পিছত লৈ যাম, কিন্তু এতিয়া তুমি দাদাহঁতৰ লগত এডজাষ্ট কৰি থাকাচোন। শুনিছা, দেৰি হৈছে, যাওঁ ব'লা। মায়ে থাকিব আৰু ইয়াতনো কি অসুবিধা পাইছা, আৰামতেইচোন আছে, ব'লা যাওঁ আমি। মা, ভালকে থাকিবা আৰু আমি ফোন কৰি থাকিম বাৰু তোমাক মাজে মাজে। বাৰু আহিছোঁ এতিয়া। কি হ'ল মা, আপুনিচোন মানসহঁতক বৰ নিজৰ নিজৰ বুলি কৈ থাকে নহয়। এতিয়াচোন আপোনাৰ নিজৰ ল'ৰা বোৱাৰীয়ে এৰি থৈ গুচি গ'ল। চা ডাঙৰ বোৱাৰী, মোৰ ল'ৰাৰ কথা তই বেয়াকৈ একো নকবি। মোৰ বিশ্বাস আছে তাৰ দিন অলপমান ভাললৈ আহিলে সি মোক ইয়াৰ পৰা লৈ যাব। তাকেই, সিহঁতি আপোনাক নিবলৈ আহে নে নাহে সেয়া সময়েহে ক'ব মা। তেতিয়ালৈকে আপুনি ইয়াতেই থাকক মন মাৰি মাৰি। তোৰ কথা শুনি থকা মোৰ আজি ধৈৰ্য নাই। মোৰ মুখৰ আগত তই আজি নাহিবি, কৈ দিছো কিন্তু। মায়ে বেয়াই পালে। মইনো কি বেয়া কথাটো কৈছো, মইতো সঁচা কথাটোৱে কৈছো। তেওঁ যাক নিজৰ নিজৰ বুলি ভাবি ইমান মৰমখন কৰে, আজি তাহাঁতিয়ে তেওঁক অকলশৰীয়া কৰি এৰি থৈ গুচি গ'ল। শুনিছা হয়, মানসত যোৱাৰ পৰা মায়ে আজি একো এটাই খোৱা নাই। কিবা এটা খাব ক'লেও ভোক নাই বুলি মোক ৰুমৰ পৰাই খেদি পঠিয়ায় আৰু নিজৰ ৰুমতে অকল সোমাই আছে। তুমি যোৱাচোন অলপ খবৰ কৰি আহাগে। ভাইটিহঁত যোৱাৰ কাৰণে মায়ে অন্তৰত বহুত দুখ পাইছে জানানে। ৰ'বা, মই তেওঁক কিবা এটা খুৱাবলৈ চেষ্টা কৰোঁ, কিজানি খায়ে বা। যোৱাচোন। এনেকে নোখোৱাকৈ থাকিলে তেওঁ বেমাৰত পৰিব। পিছত তেওঁৰ পুতেকে আহি আমাকহে কথা শুনাব কিবা। মা, মানস, তই আহিলি নেকি? তইহে আহিছ। মই আকৌ মানস আহিছে বুলিহে ভাবিছিলো। মা, মানসৰ কথা আপুনি চিন্তা কৰিবলৈ বাদ দিয়ক। তাহাঁতি ভালকৈয়ে আছে। আপুনি ভাত কেইটামান খাই লওক, মই আপোনালৈ ভাত আনিছোঁ। আপুনি এনেকৈ নোখোৱাকৈ থাকিলে বেমাৰ পৰি যাব নহয়। মোৰ ভোক নাই, তই যা ইয়াৰ পৰা। ঠিক আছে, আপুনি যদি ভাত নাখায় ময়ো ইয়াৰ পৰা নাযাওঁ। তই কিয় বাৰু জিদ কৰি আছ? কৈছোৱেচোন মোৰ ভোক নাই বুলি। আৰে মা, আপুনি ভাত খাই লওকচোন। চাওক না, এখেতে কিমান মৰমত আপোনালৈ ভাত লৈ আহিছে। এনেকৈ অন্নৰ অপমান কৰিব নাপায় নহয়, খাই লওকচোন। তইনো কিয় মাজত সোমাব আহ প্ৰতিটো কথাতেই? ঠিক আছে দে, জল্দি। কমচে কম মই ভাতকেইটা খোৱাৰ পিছততো তহঁত দুইটা মোৰ ৰুমৰ পৰা গুচি যাবি, নহ'লে মোৰ ৰুমতে ৰখি থাকিবি। মায়ে যে অৱশেষত ভাতকেইটা খালে তাতেই ৰক্ষা। আৰু এনেও দুখত পৰি নোখোৱা নোবোৱাকৈনো কিমান দিননো থাকিব। হেল্ল' মানস, বোপাই, বহুত দিন হৈ গ'ল তহঁতি মোক লগ কৰিবলৈ নাই অহা যে। মোৰ বহুত চাব মন গৈছে তহঁত দুটাক। আহা মা, টাইম পালেহে যাম। টাইমে নাপাওঁ নহয় অফিচৰ পৰা। এতিয়া ফোন ৰাখিছোঁ, অফিচত বহুত কাম আছে মোৰ। হেল্ল' বোপাই, হেল্ল', ফোনটো কাটিয়ে দিলে পাই। মা, চাওকচোন মই আপোনালৈ কি আনিছোঁ। আপুনি খাই ভাল পোৱা জেলেপি, খাই চাওকচোন। বাহ, জেলেপি? দে দে, মই খাই চাওঁ কেনেকুৱা হৈছে খাবলৈ। খাই লওক বাৰু। মা, দেখিলেনে আপুনি এখেতে আপোনাৰ কিমান ধ্যান ৰাখিছে? আৰু মা, নিজৰ পৰৰ বুলি কথা নাই। আপুনি তেওঁক মৰম নিদিলেও আপোনাক তেওঁ পুতেক হিচাপে বহুত বেছি ভাল পায়। আপুনিহে বুজি নাপায় কথাবোৰ। আপোনাক তেখেতে মন মাৰি থকা দেখিলে, সেইকাৰণে দোকানৰ পৰা দৌৰি গৈ আপোনালৈ বুলি আপুনি খাই ভাল পোৱা জেলেপি লৈ আহিলে। এইবোৰেতো মৰম ভাল পোৱা নিজৰ মাকৰ প্ৰতি। হয়তো তই ঠিকেই কৈছ ডাঙৰ বোৱাৰী, মই ইমান দিনে তহঁতক বুজিয়ে নাপালোঁ। মা, ঠিকে আছানে তুমি? তহঁতি দুটা ভিতৰলৈ সোমাই আহ। বোপাই, মই ঠিকেই আছো। ডাঙৰ হালে বৰ ধ্যান ৰাখিছে নহয় মোৰ, আৰু মৰমো কৰে। পিছে মই ভবাই নাছিলো নহয় যে তহঁত দুটা আমাৰ ঘৰলৈ আহিবি বুলি আজি।
কিয় নাহিম আকৌ আমি ইয়াত তুমি আছা যেতিয়া আমিতো আহিবই লাগিব নহয় মানে তইতো কৈছিলি যে তোৰ অফিচত বহুত কাম আছে সেইকাৰণে ভাবিছিলো আজি তহঁতি নাহ চাগে কৈছিলোঁ কিন্তু মই ভাবিলোঁ যে তুমি আমাৰ কাৰণে ৱেইট কৰি আছা চাগে সেইকাৰণে গুচি আহিলোঁ নাই অ' বোপাই মই তহঁতৰ কাৰণে ৰৈ থকা নাছিলোঁ নহয় মইতো তহঁতি অহাৰ আশাই এৰি দিছিলোঁ সেইবোৰ বাদ দিয়া মা চোৱাচোন মই তোমালৈ কি আনিছোঁ তোমাৰ কাৰণে মেখেলা চাদৰ এযোৰ আনিছোঁ বাহ বৰ ধুনীয়া পাই কাপোৰযোৰ পিছে বোপাই তহঁতি দুটাই পাহৰিলি নেকি যে মই ৰঙীল কাপোৰ নিপিন্ধো বগা কাপোৰহে পিন্ধো মানে মা এই কাপোৰযোৰ মই পচন্দ কৰিছিলোঁ আপুনি আকৌ বগা কাপোৰ পিন্ধে বুলি পাহৰি থাকিলোঁ নহয় ৱাহ বোৱাৰী তোমালোক যোৱানো কেইদিন হৈছে মোৰ ভাল বেয়া লগা বস্তুবোৰ তুমি পাহৰিবলৈ আৰম্ভ কৰিলাই নে সেইবোৰ বাদ দিয়াচোন মা হেৰি আজি আমি ক'ৰবালৈ ফুৰিবলৈ যাওঁ ব'লা তুমি এই কাপোৰযোৰকে পিন্ধি ওলোৱাগৈ যোৱা বোপাই তইও পাহৰিছ নেকি যে মই বগা কাপোৰহে পিন্ধো ৰঙীল কাপোৰ নিপিন্ধো মোক ডাঙৰটোৱে মেখেলা চাদৰ এযোৰ দিছিলে বগা মই সেইযোৰকে পিন্ধিম তই বেয়া চেয়া নাপাবি আৰু দেই তহঁত দুটা যাবলৈ ওলালি নেকি মা এয়া ওলাইছোঁ আৰু মা ব'লা যাওঁ আমাৰ লগত তুমি নিজৰ পেকিং কৰি লোৱা এইবোৰ কি কৈছা আকৌ তুমি মানক আমি মাক নিবলৈ অহাই নাছিলোঁ পাহৰিলা নেকি হা তুমি চুপ থাকাচোন মা যোৱা কাপোৰ কানিবোৰ বান্ধি লোৱাগৈ তুমি আমাৰ লগত আজি যাবই লাগিব কিন্তু বোপাই তোৰচোন আজিকালি টকা পইচাই নোজোৰে ঘৰ চলাবলৈ মই আকৌ তোৰ লগত গৈ তোৰ খৰচ বঢ়াব নোৱাৰোঁ নহয় হ'বচোন তুমি সেইবোৰ চিন্তা কৰিব নালাগে মই তোমাক ওলাব কৈছোঁ যেতিয়া ওলোৱাগৈ যোৱা নহয় বোপাই মই তহঁতৰ লগত নাযাওঁ মোৰ যাব মন নাই মই ইয়াতেই থাকিম তই বেয়া নাপাবি মই ডাঙৰ হালৰ লগত থাকি একোৱেই কষ্ট পোৱা নাই মা আপুনি সঁচাকৈ নাযায় নেকি নাযাওঁ মই তোৰ লগতেই থাকিম একেবাৰে তোৰ ওচৰত আৰু তোক মই যিখিনি মৰম আজিলৈকে নিদিলোঁ তোক মই সেই গোটেইখিনি মৰম দিম বোপাই তহঁতৰ লগত মই যিখিনি অত্যাচাৰ কৰিলোঁ হয়তো তাই ক্ষমা নাই কিন্তু তথাপিতো তই মোক ক্ষমা কৰি দিবি বোপাই মা আপুনি মোক ক্ষমা খুজিব নালাগে আমাক আপোনাৰ মৰম আৰু আশীৰ্বাদ দিলেই হ'ল ফাইনেলি চব ঠিক হৈ গ'ল বন্ধুসকল আমাৰ এই কাহিনীটো ইয়াতে সমাপ্ত কৰিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু লাইক ছাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ ধন্যবাদ